BJPৰ দুজন EMD মামি আৰু ডেপুটি স্পিকাৰ ডিমামি দলৰ সভাপতি তেখেত BTCৰ নিৰ্বাচনত বিজয়ী হোৱাৰ সময়তে মই আপোনালোকক কৈছিলোঁ যে আমি BPF দলক NDAলৈ স্বাগতম জনাম আৰু সময় পাৰ হোৱাৰ লগে লগে আপোনালোকে নিজে গম পাব যে কেনেকৈ আমি সকলোৱে লগ হৈ বড়ো ভূমিৰ শান্তি আৰু সমন্বয়ৰ বাবে কাম কৰিম। আজি আমাৰ NDAত বড়োলেণ্ড পিপুলছ ফ্ৰণ্টৰ যোগদান আৰু শ্ৰী চৰণ বড়োৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্তিকৰণ বড়ো ভূমিৰ শান্তি প্ৰগতি আৰু সমন্বয়ৰ দিশত এটা মাইলৰ খুঁটা। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই NDAত বা আমাৰ NDA চৰকাৰত চৰণ বড়োৰ অন্তৰ্ভুক্তিকৰণৰ বাবে যি সন্মতি প্ৰদান কৰিলে সি সঁচাকৈয়ে কৃতজ্ঞ। তেখেত আমাৰ কৃতজ্ঞতাৰ পাত্ৰ আৰু মই আমাৰ NDAৰ সকলোৰে হৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ প্ৰচেষ্টা হ'ব যে আমি সকলোৱে লগ হৈ বড়ো ভূমিৰ প্ৰগতি শান্তি আৰু সকলো শ্ৰেণীৰ জনগণৰ বড়োলেণ্ডত বাস কৰা সকলো শ্ৰেণীৰ জনগণৰ শান্তি প্ৰগতি আৰু সমন্বয়ৰ বাবে কাম কৰাৰ অহা 2 এদিনতে BTCৰ নৱনিৰ্বাচিত EM সকলৰ লগত আমাৰ মন্ত্ৰীসভাৰো বৈঠক হ'ব আৰু আমি সকলো প্ৰকাৰে BTCৰ উন্নয়নৰ বাবে আমি BPFৰ চৰকাৰখনক সহযোগিতা কৰিম। 2026ৰ নিৰ্বাচনতো আমি এটা সমন্বিত ৰণকৌশল প্ৰস্তুত কৰিম কাৰণ সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন অসমত সুন্দৰ চৰকাৰ হোৱাটো বিচাৰে আৰু তাৰ বাবে পলিটিকেল দিশত বা কেনেকৈ কোন ক'ত উঠিব তাক যদিও আমি আলোচনা কৰা নাই, কিন্তু স্বাভাৱিকভাৱে 2026ৰ নিৰ্বাচনৰ কথাও আমাৰ নিশ্চয় মনত আছে, আমাৰ নিশ্চয় চিন্তাত আছে আৰু এই বিষয়ে মই ভাবোঁ যে ডিচেম্বৰ জানুৱাৰী মাহৰ ভিতৰত আমি আপোনালোকক এটা সুন্দৰ প্ৰতিচ্ছবি দিব পাৰিম আৰু এটা কথা মই ক'ব পাৰোঁ যে গোটেই কথাবোৰ ইতিবাচক হ'ব, গঠনমূলক হ'ব আৰু ভাল হ'ব, ইয়াত নিগেটিভ একো নহয়। আজিও উৰ্খাগৌৰা ব্ৰহ্ম আমাৰ মন্ত্ৰীসভাত আছে আৰু UPPLৰ লগত যিটো আমাৰ মিত্ৰতা আমি 2021 চনৰ নিৰ্বাচনৰ সময়ত আমি কৰিছিলোঁ, 26ৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আমি স্বাভাৱিকভাৱে AGPৰ লগতো নতুনকৈ কথা পাতিম, BPFৰ লগতো পাতিম, আন UPPLৰ লগতো পাতিব লাগিব। অৰ্থাৎ 26ৰ ৰণকৌশল এতিয়ালৈকে আমি প্ৰস্তুত কৰা নাই, কিন্তু নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত স্বাভাৱিকতে আমি কথা পাতিবই লাগিব। গতিকে মই এটা এটাকৈ সৰু সৰু ষ্টেপ লৈ গৈ আছোঁ, কিন্তু এটা কথা আপোনালোকে মনত ৰাখিব যে হাগ্ৰামা মহিলাৰীৰ লগত মোৰ সম্পৰ্ক বহু দিনৰ। 2021 চনত কিবা এটা কথাৰ কাৰণে অকণমান এটা গেপ হৈছিলে, কিন্তু ঠিক তাৰ 3 মাহ পিছতে 2021 চনৰ মই মুখ্যমন্ত্ৰী হ'লোঁ মে' মাহত, ছেপ্টেম্বৰ অক্টোবৰ মাহত আমি আকৌ লগ হ'লোঁ, কথা পাতিলোঁ, তেওঁলোকে আমাক সমৰ্থন কৰিলে আৰু যোৱা 4.5 বছৰ চৰকাৰ চলোৱাত BPFে ফ্ল'ৰ কোঅৰ্ডিনেশ্যনৰ জৰিয়তে আমাক সদায় সহায় কৰি আহিছিলে। ৰাজ্যসভাৰ নিৰ্বাচনসমূহতো আমাকেই ভোট দিয়ে আৰু মই সদায় ব্যক্তিগত সম্পৰ্ক বজাই ৰাখিছিলোঁ আৰু তাৰ প্ৰতিফলন আজি আপোনালোকে দেখিছে আৰু এই গোটেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত স্বাভাৱিকতে আমাৰ নেতৃত্ব নতুন দিল্লীৰ নেতৃত্বৰো অনুমোদন আছে। গতিকে আমি সকলোৱে মিলিজুলি সমাজৰ উন্নয়নৰ বাবে একেলগে কাম কৰিম। হাগ্ৰামা আৰু মোৰ সম্পৰ্ক বহুত নিবিড় সম্পৰ্ক, ব্যক্তিগত সম্পৰ্ক, কিন্তু পলিটিক্সটো বেলেগ। এতিয়া লাহে লাহে আমি যিহেতু বহুত দিন আমি বেলেগে বেলেগে আছিলোঁ,
লাহে লাহে এতিয়া এইবিলাক আমি ব্লক বাই ব্লক ৰিবিল্ড কৰি গৈ থাকিব লাগিব আৰু মই ভাবোঁ যে সকলো কথাই পজিটিভ হ'ব, ইতিবাচক হ'ব। আপোনালোকে জানে, চবে জানে, আজিৰ নতুন কথা নহয় BJP দলৰ কাৰণে যে BJPয়ে সদায় BTC উন্নতিৰ স্বাৰ্থত কাম কৰা এটা দল। এই হিচাপত আমি আজি BTCখন যদি উন্নতি কৰিব লাগে তেতিয়াহ'লে কোনোবা চৰকাৰৰ লগত আমি মিলিত হৈ পেলাই কাম কৰিবই লাগিব। তো স্বাৰ্থ এটাই, BTC বাকী ৰাইজৰ উন্নতিৰ স্বাৰ্থত আমি আজি NDAৰ লগত একেলগে থাকি কাম কৰি যাম, কথা সেইটো স্পষ্ট। দিল্লীত মই কোনোবা মিনিষ্টাৰ বা কোনোবা MLA MPক লগ কৰিব যোৱা নাই। দিল্লীত মই হেল্থ চেকআপৰ কাৰণে গৈছিলোঁ বাছ। আৰে মই কি কৈছে আমি কৈছোঁ BJP দলে সদায় স্বাৰ্থফল বা স্বাৰ্থবাদী আমি কাম কৰা, BTC উন্নয়নৰ স্বাৰ্থত আমি কাম কৰি যাম। NDAৰ লগত থাকিলে আমাৰ BTCৰ বহুত সমস্যা আছে, এইবিলাক আমি সমাধান কৰিব পাৰিম। সেইকাৰণে মই NDAত থাকিছোঁ। UPPলে NDAত থাকি কি কাম কৰিব পাৰিছে পৰা নাই সেইটো বেলেগ কথা, মই সেইটো ক'বলৈ নাযাওঁ। মুঠতে আমি BJPয়ে এতিয়া NDAত আছে, আপোনালোকে চাওক, যিটো আপোনালোকে কেতিয়াও মানে ভাৱনাই কৰা নাছিলে সেইবিলাক কাম কৰি পেলাই কণ্ডিশ্যন মেলা আছে। মই গোটেই কণ্ডিশ্যনটো আপোনালোকক মই প্ৰমাণ কৰি দিলে নেকি? কিং মেকাৰ বুলি কৈছিল। কিং মেকাৰ হয় না কি হয় 26তহে দেখা পাব। 26ৰ কাৰণে মই আৰু এই যে ডিচেম্বৰৰ পৰা ওলাম, নৱেম্বৰ মাহটো অলপ কাম কৰিম BTCৰ কাৰণে, বহুত কাম বাকী আছে আমাৰ। ডিচেম্বৰৰ পৰা ওলাম আৰু। কিন্তু এজন মন্ত্ৰীয়ে বহুত কম সময় পাব। মন্ত্ৰী জাষ্ট NDA সোমাইছে যিহেতু, ইয়াতো এটা পাৰ্টনাৰ হিচাপে মন্ত্ৰী হওক কিবা এটা শ্বেয়াৰ থাকে, সেইটো হ'ব। যেনেকৈ আমিও এতিয়া দিম, BJPৰ 2জন EM দিম আমি আৰু ডেপুটি স্পীকাৰ দিম আমি, এনেকুৱা আপোনালোকে নাজানে ক'ত আমি এনেকুৱা মানুহ, BJP দলে আমি এনেকুৱা ল'বও জানে দিবও জানে। ল'বও জানিব লাগিব, দিবও জানিব লাগিব, কথা এইটোৱে। BJPৰ 2জন EM দি পেলাই মই এনে থকা মানুহ, কিবা এটা নলোৱাকৈ মই থকা মানুহ নেকি? ডক্টৰ কি হয় নহয় এইটো এই 4-5 মাহ মন্ত্ৰীৰ কাৰণে আমাৰ ইমান ডাঙৰ ইছ্যু নহয়। হয়, পাৰ্টনাৰ হিচাপে এটা পৰ্টফলিঅ' থাকিব লাগে, থাকিছে, কিন্তু 26ত দেখাও। 26টোহে আচল। সেইটো আলোচনা আৰম্ভ কৰাই নাই, মুঠতে আৰম্ভ হ'ব, অহাকালিৰ পৰা আকৌ আৰম্ভ হ'ব। নাই এনেকুৱা তাৰমানে আমি এনেকুৱা আপোনাক 1 টকা দি পেলাই 2 টকা লোৱা মানুহ জানে, এইবিলাক চাব।